অঁ টিংখাং বুলি ক'লে মোৰ এটা কথা মনত পৰে প্ৰথমবাৰ যেতিয়া প্ৰগ্ৰেম কৰিবলৈ আহিছিলোঁ ইয়াত বহুত বছৰ আগতে তেতিয়া কিছুমানৰ চাগে একদম পোৱালি আছিলে জন্ম ডাঙৰ নহয় বাট আজি চব গান গাবলৈ হোৱা নাই ৰাতি প্ৰগ্ৰেম কৰি উঠি কথাটো শুনক প্ৰগ্ৰেম কৰাৰ পিছত মানে আমাৰ খাবলৈ ভাত নাই চ' সৰুটি চাংমাই আছিলে আমাৰ সৰুটিদাই লৈ আহিছিলে তাৰপিছত ক'লে জুবিন বোলো কিবা এটা খাব লাগিব নহয় এতিয়া কি খাম কোনোবা এজন মানুহৰ ঘৰত লৈ গ'লো মই পাহৰিলোঁ কাৰ ঘৰত একো নাই মানে 200 মান কণী সিজাই দিছে কণী বইল কণী দালি আৰু ভাত এইটো খাই বঢ়িয়া লাগিছে আৰু আমাৰ গোটেই গ্ৰুপটোৱে মানে আমি 12-15 জনমান আছিলোঁ আধা ঘণ্টাত গোটেই কণী খোপা খাই শেষ কৰি দিলে তেতিয়া মানুহজনে কৈছিলে তহঁতি মহা কণী খোৱা ল'ৰা দেই সেইটো মোৰ এতিয়াও মনত পৰে আৰু সেই ভাতৰ টেষ্টটো এতিয়াও মনত পৰে থেংক ইউ সৰুদিদা আছে আজি মোৰ লগত আহিছে চ' থেংক ইউ টিংখাং লাভ ইউ অলৱেজ লাভ ইউ